Hi everyone, মই সুবি আপোনালোকক পুনৰবাৰ স্বাগত জনাইছো সুবি কিচেনৰ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকক সকলোৱে ভোগালী বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আজি হল উৰুকা নিশ্চয় সকলোৱে মিলি ভোজ ভাত খাব, আমিও খাম। মই যাম আজি মাহঁতৰ ঘৰলৈ আৰু মাহঁতৰ ঘৰত গৈ কি কৰো কি নকৰো নিশ্চয় দেখাই থাকিম। চাই দিব তেন্তে ভিডিঅ'টো। ঘৰ আহি পাই গ'লোহি, এতিয়া দেখাই থাকিম কি কৰো, চাই থাকিব। তিলৰ লাৰু, বৰা চাউলৰ বৰপিঠা, এয়া হল ভাত খোৱা চাউলৰ বৰপিঠা, এয়া মিঠৈ আৰু দিনত আমি ভণ্টি লগৰ ভণ্টিহঁতৰ লগালো যেতিয়া কথা বতৰা পাতোঁতে ভিডিঅ' পতাই নহ'ল আৰু ৰাতি আমাৰ ভোজে আৰম্ভ হৈ গ'ল। এখন দাঙি আৰু আজি আপোনালোকক দেখাই দিম মোৰ মা দেউতা। এয়া হ'ল মা পুৰা মাছ বনাবলৈ ৰেডি হৈ আছে। এয়া হ'ল মোৰ ভাইটিক মোক আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে। এয়া হ'ল মোৰ সৰু ভণ্টি। এটা নকৰিলা। এয়া মাংস লেগ পিচ পুৰা বনাই ৰেডি, এইখিনি টেষ্ট কৰিব লাগে। এতিয়া কিন্তু ভাতৰ লগত নহয় দেই। এয়া হ'ল হাঁহৰ মাংস। এতিয়া ইয়াত সকলোৱে টেষ্ট কৰিবলৈ ৰেডি কৰি থকা হৈছে। মাংস আৰু দুভাগ আছে বনাবলৈ। সেই কথা আকৌ এবাৰ কওঁ ডাঙকে। এয়া হ'ল মোৰ ডাঙৰ ভণ্টি আৰু দেউতাৰ ভিতৰত এতিয়া নতুন নাতি লৈ আছে। এয়া হ'ল মোৰ মৰমৰ ভাগিন পৰি। এয়া হ'ল মা মাছ লৈ পিনে ঘৰৰ ভিতৰলৈ গ'ল। এয়া হ'ল মোৰ মৰমৰ ভনী জোৱাই আৰু এতিয়া সকলোৱে মিলি পুৰা টেষ্ট লৈ আছে মাংসৰ। ভোজ বুলি ক'লে আৰম্ভণিৰ পৰা শেষলৈকে খাব পাব লাগে, নহয় নে বাৰু? আৰু মই খাই লওঁ মোৰ পিছ, তাৰপিছত লগ পাই আছোঁ। এয়া মাংস খৰিকাত দি থকা হৈছে, আনপিনে আৰু এভাগ মাংস বনাই থকা হৈছে। এইকেইজন হ'ল আমাৰ ঘৰত জোৱাই দুজন, ডাঙৰ সৰু। আৰু এই আৰু এভাগ মাংস টেষ্ট কৰিবলৈ হৈ গ'ল। দেখি খাওঁ লাগিছেনে বাৰু? বাকী সকলো বাহিৰতে খানা আৰম্ভ কৰিলে, মই আৰু মায়ে ভিতৰতে খাব ধৰিলোঁ। আৰু আপোনালোকৰ সকলোকে পুনৰবাৰ ভোগালী বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।